আপুনি কেনেকে নিজৰ লাইফৰ প্যাশন বা গোল বিলাক বিচাৰি পাব Hey guys, মই DeepRaj and welcome back to my YouTube channel. So friends, মই আজি আপোনালোকক কম how to find your real passion and goals. কেনেকৈ আপোনালোকে নিজৰ লাইফৰ passion and goal বিলাক বিচাৰি পাব. So চেনেলটো যদি নতুন গৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিবলৈ নাপাইব যাতে নতুন ভিডিও আহিলে আপডেট বিলাক সকলোতকৈ আগত পায়. বলক তেনেহলে কোনো দেৰি নকৰাকৈ ভিডিওটো ষ্টাৰ্ট কৰো. So কিছু লোকে এইটো নাজানে তেওঁলোকৰ লাইফৰ passion and goals বিলাক কি হয়. So how to find your real passion and goals. So আপোনালোকে ফাৰ্স্ট অফ অল নিজকে টাইম দিব লাগিব কিয়নো প্যাশন এনেকুৱা বস্তু নহয় যোনটো 10 মিনিট বা 1 ঘণ্টাতে আপোনালোকে গম পাই যাব সো নিজকে টাইম দিব লাগিব আপোনালোকে ভাবিব লাগিব যে আপোনালোকে কি কৰি ভাল পায় বা কি কৰিলে আপোনালোকে হ্যাপিনেস হয় সো কিছু লোকৰ বাবে পইচা প্যাশন হ'ব পাৰে কিছু লোকৰ বাবে পঢ়াটো প্যাশন হ'ব পাৰে কিছু লোকৰ বাবে ৰেসপেক্ট কিছু লোকৰ বাবে ডান্সিং এক্টিং সিঙ্গিং এনেকুৱা বহুবিলাক বস্তু আছে যিটো প্যাশন হ'ব পাৰে বাট আপোনালোকৰ কেনে গম পাব যে আপোনালোকৰ নিজৰ ৰিয়েল প্যাশন কোনটো হয় যেটো কইলা আপোনালোকে লাইফত সাকসেস হ'ব বা হ্যাপিনেস পাব সো মই এটা কথা ক্লিয়াৰ কৰি দিছো যে মই নিজৰ মোৰ প্যাশন কেনে ফাইন্ড কৰিছিল সো আপোনালোকে নিজৰ লাইফত ৰিভাইনত যাব লাগিব যেতিয়া আপোনালোকে 6 বা 7 বছৰ বা 8 বছৰত আছিলে সো আপোনালোকে হেইটো সময়ত কি কৰি ভাল পাইছিলে আৰু এতিয়া আপোনালোকে কি কৰি ভাল পায় সো বেলেগ কথা সব পাহৰি যাওক আপোনালোকে এইটোৱে ভাবক যে হেইটো সময়ত আৰু এইটো সময়ত আপোনালোকে কি কৰি ভাল পাইছিল বা এতিয়া কি কৰি আছে লাইফষ্টাইল হ'ব পাৰে কুকিং হ'ব পাৰে গেম হ'ব পাৰে যে আপোনালোকে ভাল গেম খেলি ভাল পায় ঘুৰি ফুৰি ভাল পায় সিঙ্গিং এক্টিং ডান্সিং এনেকুৱা বহুবিলাক আছে সো যেটো আপোনালোকৰ প্যাশন হয় ন আপোনালোকে তাক ফলো কৰক প্যাশন আমাৰ লাইফত বহুত ইম্পৰ্টেন্ট হয় আৰু যিসকলৰ লাইফত প্যাশন বা নিজৰ কোনো নিৰ্দিষ্ট গোল নাই ন তেওঁলোকে লাইফত বিচাৰিলেও একো কৰিব নোৱাৰে সো আপোনালোকে আপোনালোকৰ নিজৰ প্যাশন বিচাৰিব লাগিব আৰু তেওঁলোকক কৈছো যিসকলে নিজৰ প্যাশন বা গোলছ বিলাক বিচাৰি পাইছে ন তেওঁলোকে টাইম ওয়েষ্ট নকৰিব সেই কামটোত আপোনালোকে সোমাই যাওক 2021 আহিব হৈ গল ফ্ৰেন্ডছ আপোনালোকৰ ওচৰত ফোন আছে ইন্টাৰনেট আছে এই ভিডিওটো আপোনালোকে চাই আছে মই আপোনালোকৰ লগত কানেক্ট হৈ আছো আপোনালোকে মোৰ লগত কানেক্ট হৈ আছে সো এইটোৱে ৰাইট টাইম মই বিচাৰ আপোনালোকে নিজৰ এবিলিটি বিলাক পুৰা ইউজ কৰক আৰু নিজকে এক্সপেন্ড কৰক সো এইটো ভিডিওত ইমানেই ভিডিওটো ভাল লাগিল লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু আকৌ এবাৰ কৈছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোক সোশ্যাল মিডিয়াটো ফলো কৰিব পাৰে তাত মই নতুন আপডেটস বিলাক দি থাকো লিংক বিলাক মই ডেসক্ৰিপচনত দি দিম সো লগ পাম তেনেহলে আকৌ এটা নতুন ভিডিও থ্যাংক ইউ সো মাচ এন্ড লাভ ইউ অল